हेलो एभ्रिवान সকলোৰে খবৰ কেনেকুৱা আশা কৰিছো সকলো ভালে আছে আজি যাবলৈ ওলাইছো এটুকৰ জেগালৈ নিশ্চয় আপোনালোকক দেখুৱাই যাম কিন্তু এতিয়াই নকওঁ আপোনালোকে চাই যাব যদিহে আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে হেল্ল নমস্কাৰ মই ভাগ্যশ্ৰী বৰুৱা যদিহে আপুনি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ' নটিফিকেশনসমূহ আপোনালোকে পাই থাকে আকৌ লগ পাই আছো আপোনালোকক তেনেহলে ভিডিঅ'টো চাই থাকিব বাই বাই আমি গৈ আছো বৰ্তমান যোগীবাৰী পৰ্যটনস্থলীলৈ আহকচোন চাই যাওক এনেদৰে আহি আমি পালোহি যোগীবাৰী পৰ্যটনস্থলী যেহেতুকে আমাৰ সতীৰ্থসকল এতিয়ালৈকে বহুতখিনি পোৱাহি নাই সেইবাবে অলপ ৰ'ব লগা হ'ল ইয়ালৈকে আহিছিলোঁ আমি আহি পাই আহি আমি দেখা পালোঁ চাওকচোন যিটো সকলোৰে প্ৰিয় নহয় জানো নহয় আৰু আমি কিবা কিবি খেলিলোঁ আকৌ আহি মই এনেদৰে দৌৰ মাৰিলোঁ কি দেখি নিশ্চয় গমেই পাইছে যিটো মোৰ খুবেই প্ৰিয় গৈ মোৰ কামতে নাহিলে এনেকৈ ওপৰতে উঠি থাকিলোঁ এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ ইয়াত কোনো ধৰণৰ মিউজিকেল চিষ্টেম এলাউ নকৰে যিহেতুকে ইয়াতে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে শব্দ প্ৰদূষণৰ লগতে চৰাইবিলাক গুচি যোৱাৰো সম্ভাৱনা থাকে সেইবাবে তাই গানত নাচিবলৈ নাপালে কি হ'ল এনেকেই নাচি দিলে অকণমান আৰু আমি আহি পালোঁ মোৰ সৌন্দৰ্যস্থলীলৈ এয়াই হৈছে যোগীবাৰীৰ মোৰ সৌন্দৰ্যস্থলী আৰু আনফালে এয়া দেখিছে পষ্ট দিয়ে আছে আৰু ইয়াত ফটো নামাৰিলে কাৰোৰ ফটো সম্পূৰ্ণ হৈ নুঠে এতিয়ালৈকে আমাৰ সতীৰ্থসকল পোৱাহিয়ে নাই আৰু আমাৰ ঘৰটোতে আমাৰ বনভোজস্থলী আছে এজন দুজনকৈ গোট খোৱাত আমাৰ খানা বনাবলৈ আৰম্ভ কৰিবলৈ আগবাঢ়িছে আৰু এনেদৰে ল'লো চাহৰ জুতি বিশেষকৈ চাহ নাছিলে বাৰু আমি এনেদৰে খালোঁ আৰু আজি আমাৰ খানাৰ মেনু আছিলে কোমোৰাৰ লগত হাঁহ চিকেন ড্ৰাই ফ্ৰাই মাছ আছিলে ইমানেই কোমোৰা লগত হাঁহ এইফালে মাছ আমি গৈ আছোঁ কিবা এটা খাবলৈ চাওকচোন এয়াই আছিলে আমাৰ স্পেচিয়েল ওৱান খাই খুবেই ভাল লাগিলে আমি ইমানেই খালোঁ আমি 2 প্লেট অৰ্ডাৰ কৰিব লগা হয়গৈ ইফালে খেলি থাকোঁতে আমাৰ ভাত হৈ গ'ল এয়া ভাত এয়া মাছ এয়া হাঁহ আৰু কোমোৰা এয়া মাছৰ জোল এয়া চালাড এইফালে আছে চিকেন ড্ৰাই ফ্ৰাই আৰু জ্বলা ভাজি এনেকৈয়ে সকলোকে লগ পাই খুব ভাল লাগিল আগলৈও যাতে আমি এনেদৰে লগ পাই থাকিব পাৰোঁ তাৰে কামনা কৰিলোঁ আমাৰ যাব হৈ গ'ল সকলোকে বাই বাই আকৌ লগ পাম এনেদৰে বন্ধু বান্ধৱীসকল কালি আৰু আহি মোৰ ভিডিঅ' বনোৱা নহ'লে বহুতখিনি কি কৰিলোঁ আপোনালোকে দেখিছে বহুত ভাগৰ লাগিলে সেইবাবে মোৰ আৰু ভিডিঅ' বনোৱা নহ'লে যেহেতুকে ভাবিলোঁ নতুন বছৰ আপোনালোকক শুভেচ্ছা জনোৱাও হোৱা নাছিলে সেইবাবে ভিডিঅ'টো শেষত হ'লেও আপোনালোকক নতুন বছৰ বহুত শুভকামনা জনালোঁ আৰু লগতে নতুন বছৰ আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি বান্ধৱীসকল আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে আপোনালোকে মোৰ ইউটিউব চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে বিশেষকৈ মোৰ চেনেলটো একেবাৰে নতুন হয় আপোনালোকৰ সহায় বহুত বেছি প্ৰয়োজন যেহেতুকে আপোনালোকৰ পছন্দ অনুসৰি মই ভিডিঅ'খিনি দি যাবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।